মোলৈ দেখাবি আকৌ মোৰ উঠিছে না চাৰি ক আকৌ আজি ৰবাব টেঙা খাবলৈ লৈছোঁ কৈ আজি ৰবাব টেঙা খাবলৈ লৈছোঁ দেখাই দিয়া আকৌ মায়ে কাটিছে দিয়া মায়ে কাটিছে ভণ্টিক দেখাই দিয়া আকৌ আমাৰ ভণ্টি এইজনী মোক দেখাই দিয়া এইজনী মা হাই গাইজ আজি ৰবাব টেঙা এটা কাটিছোঁ গাড়ীজনীও বহুত পাতল আছে খাওঁ খাওঁ কৰি এতিয়া ৰবাব টেঙা এটা কাটি আছোঁ এতিয়া দেখাই থাকা এতিয়া টেঙাটোলৈ দেখাই দিয়া ধুনু গুটি দেই আপোনালোকৰ ভালনে বুলি কোৱা আপোনালোকৰ ভালনে আমি আজি টেঙা খাবলৈ লৈছোঁ গৈ আজি আমি টেঙা খাবলৈ লৈছোঁ এনেকৈ নকৰে নহয় টেঙাখিনি দেখাই আছা নাই দেখুৱাই আছোঁ এই মামু কেনেকুৱা কাহে ধৰি আছে দেখিছ নাই মুহে কামুৰি আছে ক'লৈ দেখাই আছা টেঙাখিনি দেখাই থাকা আকৌ মায়ে গুচাই আছে কৈ দিয়া মায়ে গুচাই আছে তেওঁলোকে এতিয়া ৰবাব টেঙা খাইছে নাই বুলি কয় তেওঁলোকে আজি ৰবাব টেঙা খাইছে নাই আজি আমি প্ৰথম খাইছোঁ কৈ দিয়া আজি আমি প্ৰথম খাইছোঁ দেখাই থাকা টেঙাখিনি গোন্ধাইছে টেঙা অকণমান খাই ভণ্টিয়ে দেউতাক কৈ দিয়া এই কলপাত আনিবলৈ নাৰিকল পাত কলপাত নাৰিকল পাতত নাখায় নহয় তুমি আকৌ নি দাদা মই মাৰি দিম দেই নামাৰিবি নুচুবি খং উঠিব আকৌ মাৰিম আকৌ তেতিয়া মই সেইবোৰ কাণ্ড নকৰিবি ক'লৈ দেখাই আছা দেখাই থাকা আকৌ টেঙাখিনি উৎপাত কেলৈ কৰিছা দেখাবলৈ মন থকা আগতে দেখাবি ধন আমাৰ দেউতাক ধুনীয়াকৈ দেখাই দিয়াকৈ যোৱা এই আমাৰ দেউতা বুলি কৈ দিয়ে চোলা তোলা নিপিন্ধে কৈ দিয়ে এই যে আমাৰ দেউতা চোলা নিপিন্ধে ঐ দাদা কলপাত অনা বুলি কৈ দে এই কলপাত নানাগে টেঙা খাবলৈ এই টেঙা খাবলৈ তই টেঙাখিনি দেখাই থাক তোৰ সেইবোৰ দৰকাৰ নাই নহয় নেপেলা বহুত বনাওঁ হোৱা ভিছা বৰ্তা ক'ত যা বৰ্তাক ধুনীয়াকৈ দেখাই থৈ আহিবি আইতাক দেখাই থৈ আহিবি এয়া আমাৰ আইতা বুলি কবি এয়া আমাৰ বৰ্তা বুলি কবি বৰ্তাক সুধিবি টেঙা খাবা নাই বুলি ওপৰলৈ মোক কৈ নাই আকৌ সেইটো মোবাইলটো তললৈ মোক কৈ বৰ্তা টেঙা খাবানে কেলে আইতা আইতা টেঙা খাবা নাই কাটি পালে ভাল ফোন কৰিছোঁ